ইয়াৰ ধৰ্ম খাবই লভিব বাতৰি ইয়াতে আছে দুৰ্যোধন লুকাই। ধৰ্মৰাজ, ইয়াতে থাকি তুমি তিৰস্কাৰ কৰা 7 বছৰেৰে অভিমানী দুৰ্যোধনে সহ্য নকৰি আহিব উঠি ৰণ কৰিবলৈ। দাদা ধৰ্মৰাজ, সম্ভাষণ জনোৱা তুমি তিতাবাক্যৰে পলকীয়া চিৰশত্ৰু ভাতৃ তোমাৰ। মহারাজ দুর্যোধন, কিয় তুমি আজি পানীৰ তলত লুকাই পলাই আমাৰ ভয়ত চোৰৰ নিচিনাকৈ ৰাখিছা জীৱন? এনেদৰে থাকি জানো লাজ পোৱা নাই? অভিমান, অহংকাৰ, সন্মান তোমাৰ কিয় আজি দিলা বিসৰ্জন? বিনা যুদ্ধে পঞ্চ পাণ্ডৱক নিদিছিলা 5খন গাঁও। চোৱা চোৱা, আজি সেই পঞ্চ পাণ্ডৱৰে নিজ বাহুবলে অধিকাৰ কৰি ল'লে ৰাজসিংহাসন। এনে সময়তো তুমি লভিছা বিশ্ৰাম। ভাগ্যৱান সত্যময় মোৰ কৰিব ভক্তিৰ মই নিচিনাকে যুধিষ্ঠিৰ এতিয়াও অকলেই হৰিণ সময় ৰজা হৈ জন্মিছিল, ৰজা হৈ নিজ বাহুৰ বলেৰে অন্তিম এদিনে আৰু চতুৰ্থিত আহিলে সময় ৰজা হৈয়ে লম মই অন্তিম মেলানি। দৰিদ্ৰ ভিক্ষুক কিম্বা কাপুৰুষৰ দৰে জীৱনত অৱনতশীল কৰা নাই কোনোদিন আমি দুৰ্যোধনে। আৰু আজিও নকৰে জানিব ধৰে ঐক্যৱান পণ্ডিতসকল নহৰিব হীন বলিভীৰ বলিবকে অতি মোৰ জমা হতে আছে তাৰে সমপৰ পৰীক্ষা দুনৈ। অকলশৰীয়া হৈ অসহায় ভাৱে কিবা দৰে যুঁজিবা পঞ্চ পাণ্ডৱৰে? আমাৰ মাজৰ পৰা কোনো এজনক বাছি কৰা তুমি যুদ্ধত পৰাজিত। জয় যদিহে হয় তোমাৰ, পৰাজিত হম তেন্তে সকলোতে আমি। আগবাঢ়ি অহা তেন্তে নিজেই এজন। তেনেহ'লে দ্বিতীয় পাণ্ডৱ ভিক্ষু দৰে যুদ্ধত তোমাৰ সতে আজি পূৰ্ণ হ'ব বিমান অন্যায়ৰ দৰ্পণ প্ৰতি দুৰ্যোধন রূপ ধরি হিমদুর্যোধন
Ah!